আমি ইয়াতে গম পালোঁ, যেতিয়া খবৰ পালোঁ যে বেতবাৰীত এনেকৈ এটা মানে আননোন ডেড বডি এটা পৰি আছে, তো লগে লগে ইমিডিয়েটলি আহিলোঁ। আহি দেখা গ'ল যে মৃত অৱস্থাত পোৱা গৈছে। আৰু আমি পিছত চিনাক্ত কৰি গম পালোঁ, আমাৰ ইনকুৱেষ্ট হৈ গ'ল যে ওচৰৰে গাঁৱৰে এজন ল'ৰা, তেওঁৰ মানে পূজা চাবলৈ আহিছিল, আৰু তেনেকুৱা ধৰণৰ আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। আৰু চাওঁ ইনভেষ্টিগেশ্যনত কি ওলায়। আমি এইটো সন্দেহ কৰিছোঁ চাগে কোনোবাই হয়তো মাৰি পেলাই হয়তো পেলাই থৈ গৈছে। চাব লাগিব ইনভেষ্টিগেশ্যনত গম পাম। এতিয়া কি ব্যৱস্থা লৈছে? নাই, এতিয়া আমাৰ বাকীখিনি হৈ গ'ল, মেজিষ্ট্ৰেট এনকুৱাৰী হৈ গ'ল, আমি ডেড বডি হেৰি কৰিলোঁ, POCO ভিজিট কৰিলোঁ, এইবিলাক চব চালোঁ। গতিকে অলপ সোধ-পোছ কৰিম আৰু তদন্ত কৰি পেলাই আমি গম পাম, আৰু ইমিডিয়েটলি আমি ধৰিবলৈ চেষ্টা কৰিম। কোন গাঁৱৰ বুলি ক'ব? নাই, এইটো বাদুলিপাৰা গাঁৱৰ নামটো ক'ব মানুহ দাস উপাধিধাৰী আছিলে। পিছত আমি ডেড বডিটো আমি চিনাক্তকৰণ যেতিয়া কৰিলোঁ, তেতিয়া গম পালোঁ যে এই বাদুলিপাৰাৰ গাঁৱৰ ৰূপজ্যোতি দাস নামৰ এজন ল'ৰা আছিলে, যুৱক আছিলে। গতিকে আমি চাই আছোঁ এতিয়া ইনভেষ্টিগেশ্যন কৰি। আপোনাৰ ল'ৰা নেকি এইটো? এইটো মোৰ ল'ৰা। কি নাম আছিল? ৰূপজ্যোতি দাস। কিমান বছৰ? 22-25 এনেকুৱা হৈছে। ক'ত আহিছিলে সি? এটা পূজাত। ক'ত? বেতবাৰী? লগৰীয়াৰ লগত আহিছিল নেকি? লগৰীয়াৰ লগত। কিবা সন্দেহ আছে নেকি আপুনি? সন্দেহ এতিয়া কৰিবই পৰা নাই বাৰু, বাহিৰতো অহা নাই। সি ইয়াতে আহিলে অলপ সুধি চাব পাৰিলে, আপোনালোকক সুধি চাব পাৰিলে। কোনো একজনো অহা নাই, দেখোন 3জনো। লগৰীয়াকেইটা? আৰু আমাক ঘৰতো যাই খবৰ নিদিল, বা এনেকুৱা হৈ আছে তাৰ, বা এনেকৈ নিচা হৈছে তাৰ, কিবা হৈছে তাৰ নাই। চাৰিমাত্ৰ শুই আছে ধুনীয়াকৈ, বেলেগৰ ফোনৰ নাহে গম পালোঁ ৰাতিপুৱা। আপোনাৰ আন্দাজত কোনোবা মাৰি পেলাইছে নেকি? মাৰাটোতো হয়েই। এতিয়া আপুনি কি ব্যৱস্থা ল'ব? ব্যৱস্থা আৰু কি ল'ব? এজাহাৰ দিব নেকি আপুনি? যোনে দুষ্টকাৰী চাওঁ দেখছোঁ, বৰ্তমান ৰাজিব পৰা নাই। আইনৰ ব্যৱস্থা ল'ব? অঁ, চাওঁ দেখছোঁ, চাওঁ ভালকৈ। আপোনাৰ গাঁৱটো কি আছিল? বাদুলিপাৰা।